দাৰাগাঁও পিকনিক স্পট পোৱাৰ প্ৰায় 200 মিটাৰমান ৰাস্তাটো বহুত বেয়া আছিল কাৰণ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল। চ' গাইজ পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্য এটা ব্লগলৈ। এয়া আছে মোৰ লগত হিমাংশু। চাৰিওফালে গা ধুই আছে। যিসকলে অহা নাই আপোনালোকে আহিব পাৰে, দাৰাগাঁৱত এদিন ফূৰ্তি কৰিব। এয়া হৈছে দাৰাগাঁৱৰ দিৰিং নদী। প্ৰায় সকলোবোৰ মানুহে গা ধুই আছে। যিমান মানুহ হৈছে প্ৰায় সকলো মানুহে গা ধুইছে, কোনো মানুহে গা ধোৱা নাই। যান্ত্ৰিকতাৰ পৰা আঁতৰি আমি এটা দিন দাৰাগাঁৱত ফূৰ্তি কৰিবলৈ আহিছোঁ। মোৰ লগত আহিছে জগদীশ ভাই, বিটু ভাই। জগদীশ ভাই, কেনেকুৱা লাগিল? মজা লাগিছে। মজা লাগিছে ন? চাৰিওফালে চাওক, কি ধুনীয়া ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ। আপোনালোকে আহিব পাৰে, যিসকলে অহা নাই তেওঁলোকে দাৰালৈকে আহিব পাৰে। মই আছোঁ বৰ্তমান দাৰাগাঁৱত, মোৰ লগত আছে বন্ধু বান্ধৱসকল। এয়া জগদীশ। জগদীশ, কি ক'বা? দাৰাগাঁৱত আহি মজা লাগিছে। আৰু যদি আমাৰ চেনেলটো ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। এইফালে আছে ভাল হিমাংশু। লাগিছে। হিমাংশু, কি ক'বা? হিমাংশু, মজা লাগিল। আমাৰ দীপাংকৰ দাসে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। লগতে লাইক কৰি দিব। লাইক। ভাল লাগিল দাৰাগাঁৱত। যদি আপোনালোকে আহি পোৱা নাই, দাৰাগাঁৱত এবাৰ আহি যাব। আপোনালোকে শ্বিলং বা দাৰ্জিলিং যাব নালাগে, আমাৰ ওচৰতে দাৰাগাঁৱত আহিব পাৰে। খুব সুন্দৰ জেগা। ভাল লাগিল দাৰাগাঁও আহি। পইচাত জব্দ খানা। ঠিক আছে।